আজি আমাৰ অহা প্ৰথম পৰ্যায়ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত উখমাটি গাঁও পঞ্চায়ত আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন হৈছিলে আৰু এই সন্মিলনত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পিনি প্ৰায় শতাধিক সংখ্যক যুৱক যুৱতীয়ে ইয়াত ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে আৰু আমি আশা ৰাখিছোঁ অনাগত বিধানসভা নিৰ্বাচনত এনে ধৰণৰ বিভিন্ন সভা অনুষ্ঠানত এইকেইদিন অগণন বিভিন্ন দলৰ পৰা ব্যক্তি আহি পিনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ যিখিনি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে আমাক সূচাইছে যে কি বিগত 2016 চনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যিখিনি উন্নয়ন কৰিছে এই উন্নয়নৰ প্ৰতি তেখেতলোকে আস্থা বিশ্বাস ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু আশা ৰাখিছোঁ আমাৰ যিখিনি ৰাজ্যিক নেতৃত্বৰ 100+ যিখিনি মিছন এই মিছন পূৰণ কৰাৰ ক্ষেত্ৰত নিশ্চিতকৈ আমি সক্ষম হ'ম। আৰু স্যাৰ নিৰ্বাচনৰ ভোট কেন্দ্ৰত আপোনাৰ আমাৰ মাৰ্চৰ 27 তাৰিখে লোৱা হৈছে তাৰ বাবে আমাৰ উখমাটি গাঁও পঞ্চায়তৰ ৰাইজবাসীক আপোনাৰ কি ক'ব মেছেজ কৰিছে? আমি অহা বিধানসভা 27 তাৰিখৰ নিৰ্বাচনৰ বাবে আমি বিশেষকৈ উখমাটি পৰম শ্ৰদ্ধাৰ ৰাইজক মই সেৱা যাচিছোঁ। এই ৰাইজে আমাক ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা 2011 চনৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু আশা ৰাখিছোঁ এইবাৰো তেখেতলোকে যিখিনি আমাক দায়িত্ব প্ৰদান কৰিছিলে এই দায়িত্বখিনি আমি নিষ্ঠাৰে পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু আশা ৰাখিছোঁ এইবাৰো উখমাটি ৰাইজে নিশ্চিতকৈ আমাক আশীৰ্বাদ প্ৰদান কৰিব। আৰু স্যাৰ লগতে বিজেপি গভৰ্ণমেণ্টৰ ওপৰত আমাৰ ৰাইজবাসীয়ে অসমবাসীয়ে কমেণ্ট কৰিলে ৰাস্তা ঘাট জেগাত হোৱা নাই তাৰ বিষয়ে আপুনি কি ক'ব? ছাৰ আপোনালোকে দেখিছে যে কি আজি উন্নয়ন আৰু যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত অভূতপূৰ্ব স্বাধীনতাৰ পিছত প্ৰথম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অসমৰ গাঁৱে ভূঞে বিভিন্ন ধৰণৰ ৰাস্তা ঘাট হৈছে। আপোনালোকে ঢকুৱাখানা সমষ্টিৰে একবাৰ আপোনালোকে ভালকৈ ঘূৰি চাওক। আমাৰ সমষ্টিৰ নিচিনা জেগাত যদি হৈছে সমগ্ৰ অসমতে 126টা বিধানসভা সমষ্টিতে হৈছে। গতিকে এই কথাবিলাক কোনোবাই বিৰোধীয়ে ইচ্ছাকৃতভাৱে ক'ব পাৰে। গতিকে দুই এক ক'তবা এনেধৰণৰ কথা পৰ্যায়ক্ৰমে কামখিনি হৈ আছে আৰু ক'ত দুই এটা থাকি যাব পাৰে, কিন্তু বিৰোধীয়ে ইচ্ছাকৃতভাৱে কিছুমান এনেধৰণৰ অপপ্ৰচাৰ কৰিছে আৰু গতিকে আমি এই কথাবিলাকত যাতে ৰাইজে ভুল নাযাবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ।